চৌসত্তৰতম আমাৰ যি স্বাধীনতা দিৱস কোকৰাঝাৰত উদযাপন কৰিছোঁ আৰু ইয়াত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ লগতে ইয়াত বৰ'নীয়া সাংস্কৃতিক এটা আজি অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰগ্ৰামবিলাক ইয়াত ৰখা হৈছে। প্ৰথমতে মই আমাৰ ৭৪তম যি স্বাধীনতা দিৱস আজি ইয়াত আমি পালন কৰিছোঁ, ইয়াৰ দ্বাৰা ভাৰত স্বাধীনতাৰ সকলো শ্বহীদলৈ মই প্ৰণাম জনাইছোঁ আৰু ইয়াৰ লগতে ভাৰত স্বাধীনতাৰ পিছত দেশ নিৰ্মাণৰ কাৰণে প্ৰথম দায়িত্ব লোৱা সকলো নেতৃত্বক আৰু জাতিৰ পিতা মহাত্মা গান্ধীক মই ইয়াৰ পৰাই মোৰ শ্ৰদ্ধাঞ্জলি আৰু মোৰ নমস্কাৰ জনাইছোঁ। ইয়াৰ লগতে বৰ্তমান ভাৰতক নেতৃত্ব দিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ বৰ্তমানৰ নেতৃত্বক মই স্বাধীনতাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ আগত থাকি নেতৃত্ব লোৱা সকলো নেতাসকলক মই এই সময়ত মই অভিনন্দন জনাইছোঁ। আৰু আমাৰ ৭৪তম স্বাধীনতা দিৱসত এটা ডাঙৰ উপলব্ধি, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰটোত স্বাধীনতাৰ অমৃত মহোৎসৱ এটা প্ৰগ্ৰাম ৰাখি পেলাই সমগ্ৰ দেশতে বিভিন্ন বিভাগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বছৰজোৰা কিছুমান কাৰ্যসূচী ল'বলৈ আহ্বান কৰিছিলে আৰু সেই কাৰ্যসূচীৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষখন ৭৫ বছৰৰ পিছত কোনটো অৱস্থাত আছে, কেনেকৈ আগবাঢ়ি গৈছে, এই সকলো আমি জানিবলৈ পাইছোঁ। ইতিমধ্যে আমি সকলো গোটেই কথাটো ভাৰতবৰ্ষৰ যিটো ৰূপৰেখা গোটেই চিনাৰিঅ'টো আমি জানিবলৈ পাইছোঁ আৰু ইয়াৰ পিছতে এই ৭৪তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তিনিদিনীয়া ঘৰ ঘৰ তিৰংগা নিজৰ নিজৰ ঘৰত পতাকা উত্তোলনৰ এটা কাৰ্যসূচী ৰাখিছিলে। এইটো আমাৰ সকলো নাগৰিক বড়োলেণ্ড এলেকাতো সকলো নাগৰিকে এইটো খুব সুন্দৰকৈ পালন কৰিছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ অনুভৱ কি স্বাধীনতাৰ ৭৫ বছৰ পিছত আজি আমাৰ সকলো নাগৰিকে আমি যে ভাৰতীয় মানুহ, ভাৰতৰ প্ৰতি যে আমাৰ এটা দায়িত্ব আছে, ভাৰতৰ প্ৰতি যে আমি গৌৰৱ কৰিব পৰা আমাৰ এটা সকলোৰে এটা সুযোগ আছে, এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে সন্মানৰ জাতীয় পতাকাখন সকলো ৰাইজে নিজৰ নিজৰ ঘৰত উত্তোলন কৰিবলৈ পাই খুব আনন্দিত হৈছে আৰু আমাৰ দেশ প্ৰেম, দেশৰ প্ৰতি যি দায়িত্ব, দেশৰ প্ৰতি যি মৰম, সেইটো দুগুণ বাঢ়ি গৈছে। আমাৰ দেশখন অধিক শক্তিশালী হৈ উঠিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দুটা যিটো শ্লোগান, এটা হ'ল এক ভাৰত শ্ৰেষ্ঠ ভাৰত, ভাৰতখন শ্ৰেষ্ঠ, বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে গঢ় দিয়া। এই কাৰ্যসূচীত আমি সকলোৱে দুগুণ শক্তি লৈ আমি অংশগ্ৰহণ কৰিম আৰু ইয়াৰ লগতে আজি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে। ৭৫ বছৰ পিছত ভাৰতবৰ্ষই নিজৰ ভৰিত থিয় হ'ব পৰা হৈছে, বৰঞ্চ পৃথিৱীৰ 10খন ইকনমিকেলি ডেভেলপ যিটো কাণ্ট্ৰি আছে ইয়াৰ ভিতৰত ভাৰতবৰ্ষখন এটা স্থান গ্ৰহণ কৰিবলৈ আজি স্থান পাইছে। তো সেইকাৰণে ভাৰতবৰ্ষখন সকলো দিশত আগবাঢ়ি আছে। মই আজিৰ এই প্ৰগ্ৰামৰ দ্বাৰা যিসকল আমাৰ সেনানীয়ে ভাৰতবৰ্ষৰ স্বাধীনতাটো অটুট ৰাখিবলৈ -ডিগ্ৰীত আমাৰ দেশখন নিৰীক্ষণ কৰি আছে, যিসকলে বহুতখিনি গৰমত ৰেগিস্থানত থাকি আমাৰ দেশখন তেখেতসকলে নিৰাপত্তা দি আছে, সকলোৰে মই শ্ৰদ্ধা জনাইছোঁ, মোৰ সন্মান, মোৰ চেলুট জনাইছোঁ আৰু স্বাধীনতা দিৱসৰ দ্বাৰাই সকলো ভাৰতবাসী, অসমবাসী আৰু বড়োলেণ্ডবাসীক মই শুভেচ্ছা জনাইছোঁ। উত্তৰ পূৰ্বাঞ্চলত যিমানখিনি সশস্ত্ৰ সংগঠন আছিলে প্ৰায়ৰ লগত আলোচনা হৈছে, বহুতে মূল খুঁটিলৈ আহিছে আৰু এতিয়া আমাৰ অঞ্চলত শান্তি আহিছে আৰু শান্তি আহিলেহে প্ৰগতি হ'ব আৰু আমাৰ নিজৰ নিজৰ সপোন বাস্তৱত ৰূপায়ণ হ'ব। সেইকাৰণে যিসকলে আজিলৈকে মূল খুঁটিলৈ অহা নাই, আলফাকে আদি কৰি বিভিন্ন সংগঠন আছে, মই সকলোকে এই সময়তে মূল খুঁটিলৈ আহিবলৈ আহ্বান কৰিছোঁ। আমাৰ দেশৰ স্বাৰ্থত, আমাৰ ৰাজ্যৰ স্বাৰ্থত, আমাৰ অঞ্চলৰ স্বাৰ্থত আৰু নিজৰ নিজৰ জনগোষ্ঠীৰ স্বাৰ্থত মই সকলোকে মূল খুঁটিলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों धामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन।
बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बायगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।